বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ যিমানেই বাঢ়িছে তাত হোৱা ক্ৰাইমসমূহো সিমানেই বাঢ়ি গৈ আছে। ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত হোৱা ক্ৰাইমসমূহৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমতে আমি ফেক প্ৰফাইল ক্ৰিয়েট কৰাটোকে ক'ব পাৰোঁ। এই ধৰণৰ চাইবাৰ ক্ৰাইমসমূহ যাতে বেছিকৈ বাঢ়ি নাযায় তাৰ বাবে চৰকাৰে এটি ৱেবছাইট খুলিছে, যাৰ যোগেদি আমি ঘৰত বহিয়ে তেনেধৰণৰ ক্ৰাইমসমূহৰ ৰিপৰ্ট কৰিব পাৰোঁ। এই ৱেবছাইটটোৰ নাম হৈছে cybercrime.gov.in, যাৰ জৰিয়তে আপোনালোকে ঘৰত বহিয়ে বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইমৰ ৰিপৰ্ট কৰিব পাৰে। ফেচবুকৰ ফেক প্ৰফাইল ক্ৰিয়েট কৰিলে আমি তাত ৰিপৰ্ট কৰি প্ৰফাইলটো ব্লক কৰিব পাৰোঁ, সেইটো সঁচা। ফেচবুকৰ ৰিপৰ্ট কৰি সেই প্ৰফাইলটো ব্লক কৰি দিলেও পিছলৈও সেই মানুহজনে প্ৰফাইল ক্ৰিয়েট কৰা চান্সটো থাকি যায়। গতিকে আপোনালোকে এই চাইবাৰ ক্ৰাইমৰ ৱেবছাইটটোত আহি ৰিপৰ্ট এটি ৰেজিষ্টাৰ কৰিব পাৰে। এই ৱেবছাইটত কেনেকৈ কি কৰিব লাগে গোটেইখিনি মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই ভালদৰে বুজি লৈ ষ্টেপখিনি ফ'ল' কৰিব আৰু লগতে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ যিসকলে এনেধৰণৰ সমস্যাত ভুগি আছে তেওঁলোকৰো কিছু সহায় হৈ যাব। গতিকে দেৰি নকৰি মই আপোনালোকৰ ষ্টেপখিনি দেখুৱাই দিছোঁ। কিন্তু তাৰ আগতে মই দিগন্তই স্বাগতম জনাইছোঁ আপোনালোকক অসম টেক নামৰ এই চেনেলত, যাৰ জৰিয়তে মই আপোনালোকক টেকন'লজিৰ লগত জড়িত বহুতো কথা অসমীয়াত বুজাবলৈ চেষ্টা কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰি দিব। গতিকে এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। ৱেবছাইটটো অন কৰিলে কিছুমান অপশ্যন দেখিবলৈ পাব। ইয়াত থকা ৰিপৰ্ট চাইবাৰ ক্ৰাইম অপশ্যনটোত আপোনালোকে ক্লিক কৰক। ইয়াতে দুটা অপশ্যন দেখিব, আদাৰ চাইবাৰ ক্ৰাইম অপশ্যনটোত ক্লিক কৰক আৰু ইয়াতে ফাইল এ কমপ্লেইন অপশ্যনটোত ক্লিক কৰি দিব। আই একচেপ্ট ক্লিক কৰক। ইয়াত এতিয়া আপোনালোকৰ এতিয়া আইডি খুলিব লাগিব। ওপৰত থকা ক্লিক হেয়াৰ ফৰ নিউ ইউজাৰ অপশ্যনটোত ক্লিক কৰক আৰু ইয়াতে আপোনালোকৰ সাধাৰণ কিছুমান ডিটেইলছ দি ৰেজিষ্টাৰ কৰি লওক আৰু এইখিনি ছাবমিট কৰাৰ পিছত গেট OTP অপশ্যনত ক্লিক কৰিব। আপোনালোকৰ মোবাইলত এটি OTP যাব, সেই OTPটো ইয়াতে ফিল আপ কৰিব আৰু ইয়াতে লেফ্ট ছাইডে দিয়া কেপচাটো ইয়াত ফিল আপ কৰি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ কৰিবলৈ যাওঁতে ইয়াতে আপোনালোকৰ কিছুমান ডিটেইলছ ফিল আপ কৰিব লাগিব। এটি লগইন আইডি দিব লাগিব, ইয়াতে আপোনালোকৰ ইমেইলটোও দিব পাৰে। টাইটেল, নেম, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ইমেইল আইডি, আপোনালোকৰ মা বা দেউতাৰ নাম আৰু ইয়াতে তলত আপোনাৰ এড্ৰেছটো দিব লাগিব। এই ৰেজিষ্টাৰ কৰা অপশ্যনটোত যিকোনো মানুহে ৰেজিষ্টাৰ কৰিব পাৰে, মাত্ৰ যাৰ লগত ঘটনাটো হৈছে তেওঁৱে যে ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব তেনেধৰণৰ কোনো কথা নাই, কাৰণ ভিক্টিমৰ ডিটেইলছ ফিল আপ কৰিবলৈ ইয়াত পিছত বেলেগকৈ অপশ্যন আছে। সম্পূৰ্ণ ডিটেইলছখিনি ফিল আপ কৰাৰ পিছত ছেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰক। এতিয়া এটি নতুন পেজ খোল খাব। ইয়াত আপোনালোকৰ কমপ্লেইনৰ কিছু ডিটেইলছ দিব লাগিব, যেনে ধৰক কেটেগৰী অফ কমপ্লেইন, অৰ্থাৎ ইয়াতে আপোনাৰ লগত কেনেকুৱা ধৰণৰ ক্ৰাইম হৈছে তাক ফিল আপ কৰিব লাগিব। কেটেগৰী অফ কমপ্লেইন অপশ্যনটো চিলেক্ট কৰোঁতে ইয়াতে বহুতকেইটা অপশ্যন দেখিবলৈ পাব, যেনে ধৰক অনলাইন ছ'চিয়েল মিডিয়া ক্ৰাইম, অনলাইন ফাইনেন্সিয়েল ফ্ৰড, হেকিং আৰু এনেধৰণৰ বহুতো ইয়াতে অপশ্যন দেখিবলৈ পাব। যিহেতু মই ফেচবুকৰ কথা কৈছোঁ, গতিকে ইয়াতে অনলাইন এণ্ড ছ'চিয়েল মিডিয়া ৰিলেটেড ক্ৰাইম যিটো আছে সেইটো অপশ্যন চিলেক্ট কৰিব। তলত এটি ছাব কেটেগৰী কমপ্লেইন দিব লাগিব, অৰ্থাৎ অনলাইন ছ'চিয়েল মিডিয়াত যিটো ক্ৰাইম হৈছে সেইটো কিহক লৈ হৈছে সেইটো দিব লাগিব। ইয়াতেও আপোনালোকে বহুতকেইটা অপশ্যন দেখিবলৈ পাব আৰু ইয়াতে ফেক প্ৰফাইলৰ যিটো অপশ্যন আছে সেইটো চিলেক্ট কৰি দিব আৰু ইয়াত তলৰ অপশ্যনটোত ক্ৰাইমটো কেতিয়া হৈছিল সেইখিনি ফিল আপ কৰক। আৰু তলত আপোনালোকে যদি দেৰিকৈ কমপ্লেইনটো কৰিছে তেন্তে য়েছ কৰক আৰু যদি কমপ্লেইনটো লগে লগে কৰিছে তেন্তে ন' অপশ্যনত চিলেক্ট কৰিব। যদি দেৰিকৈ ৰিপৰ্ট কৰিছে তেন্তে কিহৰ কাৰণে দেৰি হৈছে সেইখিনিও আপোনালোকে অলপ ইয়াতে লিখিব লাগিব আৰু তাৰ পাছত ছ'চিয়েল মিডিয়াৰ কি প্লেটফৰ্মত এইটো ক্ৰাইম হৈছে সেই হিচাপত লিখক। ইমেইল, ফেচবুক, ইনষ্টাগ্ৰাম এনেকুৱা ধৰণৰ বহুতো অপশ্যন ইয়াতে দেখিবলৈ পাব। ফেচবুক প্ৰফাইলৰ বাবে গৈছে যেতিয়া ইয়াতে ফেচবুকটো চিলেক্ট কৰি দিয়ক। এতিয়াতে কিহৰ দ্বাৰা ক্ৰাইমটো হৈছিল সেইটো চিলেক্ট কৰাৰ পিছত এটি বক্স দেখিবলৈ পাব, তাত আপোনালোকৰ যিটো ফেক একাউণ্ট খুলিছিলে সেই প্ৰফাইলটোৰ লিংক ইয়াতে দি দিব আৰু সেই প্ৰফাইলটোৰ এটি স্ক্ৰীনশ্বট লৈ বা ক'ৰবাৰ পৰা ফটো এটি ক্লিক কৰি চুজ ফাইল অপশ্যনত আপলোড কৰি লৈ সেইটো এড কৰি দিব। এতিয়া তলত থকা বক্সটোত আপোনাৰ লগত আচলতে কি হৈছে সেইখিনি অলপ ব্ৰিফলি লিখক, যে আপোনাৰ নামত কোনোবাই ফেক একাউণ্ট খুলিছে বা তাৰ লগতে যদি কিবা ধমকি দিছে বা বেলেগ যিখিনি প্ৰব্লেম আছে সেইখিনি ইয়াতে লিখি দিয়ক আৰু ছেভ এজ ড্ৰাফ্ট এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়ক। ছেভ কৰাৰ পিছত ইয়াতে এটি অপশ্যন দেখিবলৈ পাব, যদি আপোনালোকৰ কাৰোবাৰ ওপৰত সন্দেহ আছে, অৰ্থাৎ কোনোবাই যদি কৰা বুলি আপোনালোকে ভাবিছে সেই মানুহজনৰ নাম আৰু সেই সন্দেহ কৰা মানুহৰ যদি আপুনি কিবা এটি ইনফৰ্মেশ্যন গম পায়, যেনে বেংক একাউণ্ট নাম্বাৰ, ড্ৰাইভিং লাইচেঞ্চ, ইমেইল আইডি, কিবা গভৰ্ণমেণ্ট আইডি প্ৰুফ, মোবাইল নাম্বাৰ, পান কাৰ্ড, ভোটাৰ, যিটো ইয়াৰে গম পায় আপুনি সেই হিচাপে ইয়াত চিলেক্ট কৰক আৰু ৰাইট ছাইডে থকা আইডি নাম্বাৰ অপশ্যনটোত ক্লিক কৰি এড কৰি দিয়ক। আপুনি সন্দেহ কৰা মানুহ এজনতকৈ যদি বেছি তেন্তে সেই হিচাপত আৰু মানুহ এড কৰিব পাৰিব। এইখিনি ফিল আপ কৰাৰ পিছত আপোনাৰ হাতত যদি সেই সন্দেহ কৰা মানুহকেইজনৰ ফটো আছে তেন্তে চুজ ফাইল অপশ্যনত ক্লিক কৰি তেওঁলোকৰ ফটো আপলোড কৰি দিয়ক। ইয়াতে শেষত থকা অপশ্যনটো হৈছে আপুনি যদি সন্দেহ কৰা মানুহজনৰ এড্ৰেছটো জানে সেই হিচাপত ইয়াতে ফিল আপ কৰিব আৰু যদি নাজানে তেন্তে ন' অপশ্যনত ক্লিক কৰি ছেভ কৰি দিয়ক। আৰু এতিয়া ইয়াতে ভিক্টিমৰ কিছু ডিটেইলছ ফিল আপ কৰিব লাগিব, অৰ্থাৎ যাৰ লগত এইটো ক্ৰাইম হৈছে সেই হিচাপত আপোনালোকে ডিটেইলছটো ফিল আপ কৰিব লাগিব। তেখেতৰ নাম, মোবাইল নাম্বাৰ, জেণ্ডাৰ, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম বা মাদাৰ্ছ নেম যিকোনো এটি দিব পাৰে আৰু লগতে খুব দৰকাৰী এটি আইডি প্ৰুফ ইয়াতে আপলোড কৰিব লাগিব। ডিটেইলছখিনি ফিল আপ কৰাৰ পিছত এতিয়া ভিক্টিমৰ যিখিনি এড্ৰেছ সেইটো সেই হিচাপত ফিল আপ কৰিব।
আৰু সেভ এণ্ড প্ৰিভিউ অপশ্যনত ক্লিক কৰি দিব প্ৰিভিউত ক্লিক কৰাৰ পিছত যিখিনি ডিটেইলছ আপোনালোকে ফিল আপ কৰিলে সেই হিচাপত আটাইখিনি দেখিবলৈ পাব যদি সকলোবিলাক ঠিক আছে তেন্তে আই এগ্ৰি অপশ্যনটো ক্লিক কৰক আৰু কনফাৰ্ম এণ্ড সাবমিট অপশ্যনটো ক্লিক কৰি ৰিপৰ্টটো সাবমিট কৰি দিয়ক ৰিপৰ্টটো সাবমিট হ'লে এটি একনলেজমেণ্ট নাম্বাৰ পাব এই নাম্বাৰটো আপোনালোকৰ ফোন নাম্বাৰ আৰু ইমেইলতো দি দিয়া হ'ব ৰিপৰ্টটোৰ ফাইল ডাউনলোড কৰিবলৈ আপোনালোকে ডাউনলোড PDF অপশ্যনটো সিলেক্ট কৰি ল'ব পাৰে ৰিপৰ্টটো সাবমিট কৰাৰ পিছত আপোনালোকৰ ওচৰৰ পুলিচ থানাৰ পৰা মানুহ আহিব লগতে কেছটোৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিব যিকোনো সময়ত আপুনি কৰা কমপ্লেইনটোৰ ষ্টেটাছ চাবৰ বাবে আপোনালোকে এইটো ৱেবছাইটতে আহি একনলেজমেণ্ট নাম্বাৰ আৰু OTP সাবমিট কৰি কমপ্লেইনটো ট্ৰেক কৰিব পাৰে